আপুনি ক'ব জুন মাহত যদি আহে জুলাই মাহত হৈ যাব, জুলাই মাহত যদি আহে আগষ্ট মাহত হৈ যাব। সেইটোৱে বিচাৰোঁ। আপোনালোকক আৰু নতুনকৈ বুজোৱাৰ প্ৰয়োজন আছে। মোৰ যি ক'ব লগা আছে মই সেইখিনি ক'লো। ইয়াৰ বাহিৰে মই আৰু ক'ব নোৱাৰোঁ। আপোনালোকৰ মেমৰেণ্ডামখিনি মই গ্ৰহণ কৰিছোঁ আৰু অথৰিটিৰ লগত এই মেমৰেণ্ডামখনত আপোনালোকে যি পইণ্ট দিয়া আছে সেইখিনি মই আলোচনা কৰিম আৰু অতি সোনকালে আপোনালোকৰ দৰমহা দিয়াৰ কথাটো আমি আলোচনা কৰিম যাতে তাৰ বিহিত ব্যৱস্থা হয়। আপোনালোকৰ আজি আমাৰ এইটো মানে যিটো পৰিস্থিতি হৈছে এইটো মানে এনেকৈ হ'ব নালাগে, কিন্তু এইটো কাৰণে আমাৰ মানে 2 বছৰৰ কাৰণে আমাৰ চেলাৰীটো মানে ৰখি থকাৰ কাৰণে আমাৰ এইটো পৰিস্থিতিটো এতিয়া হৈছে। আৰু আমাৰ ষ্টুডেণ্ট কাউন্সিল আৰু গাৰ্জেনবিলাকক আমি মানে ক্ষমা বিচাৰিছোঁ যেন আমাৰ এতিয়া ক্লাছটো বয়কট কৰিব লগা হৈছে। আমাৰ হাতত এতিয়া উপায় নাই, য'ত কি আমাৰ 2 বছৰ ধৰি চেলাৰী নাই আৰু আমাৰ এপইণ্টমেণ্টটো অনাৰেবল চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাই দিছিলে আৰু 14 এপ্ৰিল 2022 দিছিলে। এতিয়া আমি ফাৰ্ষ্টত 6 মান্থছ প্ৰভিশ্যনেল চেলাৰীটো পালোঁ। আমি বহুত পাংচুৱেলিটিভাৱে আমি মানে কৰি আছিলোঁ, কিন্তু লাহে লাহে আমাৰ কি হ'ল চেলাৰীটো মানে আজি হ'ব কালি হ'ব এনেকৈ কৰি কৰি মানে এতিয়া 2 ইয়াৰ্ছ হৈ গ'ল আমাৰ চেলাৰী নাই, যাৰ কাৰণে আমি এতিয়া স্কুলত যাব পৰা নাই, ৰেণ্ট দিব পৰা নাই। তাৰপিছত মানে এতিয়া স্কুল গ'লে আমাৰ বাছ ফেয়াৰ লাগে, তেলৰ ভাড়া লাগে। এতিয়া মানে আমাৰ ৰেণ্টৰ মালিকহঁতে কৈ আছে যেন মানে ভাড়া দিব লাগে, ৱাৰ্ণিং দি আছে। এতিয়া আমি 2 বছৰ নাই চালে আমি ক'ৰ পৰা দিম? আমি খোৱা তোৱাৰ আমাৰ চব মানে একোৱেই হোৱা নাই আমাৰ। তাৰপিছত আমাৰ এজন টিচাৰে যাৰ মানে ডেথ হৈ গৈছে, যাৰ চেলাৰী নাই, ডিপ্ৰেশ্যন। এইটোৰ কাৰণে আমাৰ কি হ'ল মানে এইটো আমি এতিয়া এইটো পৰিস্থিতি মানে লোৱাৰ কাৰণে আমি এতিয়া মানে একদম পূৰা এইটো হৈছোঁ, মানে বাধ্য হৈছোঁ আৰু এতিয়া আমাৰ উপায় নাই। আৰু আমি এতিয়া ISR আমাৰ ক'লে যেন 15 আগষ্টৰ ভিতৰতে আমাৰ চেলাৰী হৈ যাব। এতিয়া আমাৰ যদি 15 আগষ্টৰ ভিতৰতে আমি ডেডলাইন দিছোঁ, যদি নহয় নেক্সট আমি কিবা এটা বেয়া এটা মানে ষ্টেপ ল'ব লাগিব। আৰু ক্লাছ আমি বয়কট কৰিব, চেলাৰী নহয় আমাৰ ক্ৰেডিট আমাৰ একাউণ্টত হোৱা নলৈকে আমি মানে বয়কট কৰিম, কিয় আমাৰ উপায় নাই। এতিয়া স্কুল যোৱাৰ পইচা লাগিব 189 ইষ্ট ৱেষ্ট দুটা। আমাৰ অনাৰেবল চিফ মিনিষ্টাৰে আমাৰ এপইণ্টমেণ্ট দিয়া হৈছিলে 14 এপ্ৰিল 2022।